আনক আঘাত দিলে সেই আঘাত এদিন নিজেই ভোগ কৰিব লাগে। মনবোৰ শুদ্ধ হ'লে পৃথিৱীত সংকোচ কৰিবলগীয়া একো নাই। কলুষিত মানুহে সকলোতেই কলুষ দেখে। মানুহে ভুল স্বীকাৰ কৰিবলৈ লাজ পোৱা উচিত নহয়। সিদ্ধান্ত ল'ব নোৱাৰা মানুহতকৈ দুৰ্ভগীয়া আন কোনো নাই। আপুনি নিজকে যি বুলি ভাবে প্ৰকৃততে আপুনি সেয়া নহয়। আচলতে আপুনি নিজে যি ভাৱনা চিন্তা কৰে আৰু তাৰ দ্বাৰা উজ্জীৱিত হৈ যি কাম কৰে আপুনি সেয়াহে। যদি আপুনি দ্ৰুতগতিত খোজ কাঢ়িব বিচাৰে অকলে খোজ কাঢ়ক, কিন্তু যদি আপুনি দূৰলৈ খোজ কাঢ়িব বিচাৰে একেলগে খোজ কাঢ়ক। তুমি দুখীয়া হৈ জন্ম লৈছা তাত একো ভুল নাই, কিন্তু তুমি যদি দুখীয়া হৈ মৃত্যুবৰণ কৰা তেন্তে নিশ্চয়কৈ তোমাৰ ভুল।